হে নিমুন্দা তুমি মানে কথাটো বুজি পোৱা নাই এই তই যে মৰ কামোৰডাল নি থাকিবি দেই আহা গগন্দা শুনা না শুনিছা একো নাই শুনা গগন্দা শুনা না শুন দেই হাতত লাল পইচা এটা নাই বেপাৰ বাণিজ্যও ভাল নহয় এই তোক ক'ব 500 টকা এটা ইনভেষ্ট কৰোঁ আহা তুমি মানে কথাটো বুজা নাই তুমি 500 টকা মোক দিবা নাই নিদিওঁ হ'লতো হেইয়া গগন্দা তুমি ইয়াতে বহাচোন আহা না বহা তুমি মোক 500 টকা দিয়া যদি লছ হয় 2000 মই দিম আচ্ছা এনেকুৱা ধৰণৰ লেভেল শুনি থকা আমাৰ বহুত দিন হ'ল বহুত দিন নহয় মানে বহুত বছৰে হৈ গ'ল ইয়াক যোৱাটো খণ্ডত দেখিছিলে চাগে চিনাকি কৰি দিয়া নাছিলোঁ এইবাৰ দিছোঁ নামটো হৈছে দিব্যজ্যোতি বৰা ফেচবুকত দিব্য দৰ্পণ বৰা বুলি আছে প্ৰায়ভাগ আপোনালোকৰ চিনাকি মানুহৰ মিউচুৱেল ফ্ৰেণ্ডৰ লিষ্টত থকা মানুহবিলাকৰ ভিতৰত অন্যতম হৈছে এয়া দিব্য দৰ্পণ বৰা কিবা নতুন ব্যৱসায় এটাত লাগিছে তাকে মোকো মৰ কামোৰ দিছে নহয় আজি গগনক দিবলৈ আহিছে চাওঁ কি হয় হলতো 2000 আৰে বাবা শুনা না দোকানৰ এতিয়া এই কণ্ডিশ্যন তুমি যদি এইখন চকীতে বহি বহি পইচা ইনকাম কৰা তেতিয়াহ'লে ভাবা তোমাৰ প্ৰফিট কিমান থিংক এবাউট ইট গগন্দা তোমাৰ কিডনি বিচৰা নাই নহয় মাত্ৰ তোমাৰ ইমেইল আইডিটো একাউণ্ট নম্বৰটো আৰু টকা 500 দিলে হৈ গ'ল চা ভাই এইবিলাকত মাথা মাৰিবলৈ মোৰ কিন্তু একেবাৰে সময় নাই হেইয়া মাথা মাৰিবলৈনো তোমাক কোনে দিলে তুমি মাত্ৰ মই খোজা বস্তুকেইটাহে মোক দিব লাগে তাৰপিছত যে একাউণ্টত 500 1000 2000 5000 10,000 নোহোৱালৈকে তুমি চাই থাকা তোক কথা এটা কওঁ কোৱা ফি হেৰা ফেৰি ময়ো চাইছোঁ এই পইচা ডাবল হোৱা অফিচবোৰ যে পিছদিনাখন বন্ধ হৈ যায় মই নিজ চকুৰে দেখিছোঁ সেইয়া নিমুন্দা বিশ্বাসটোহে মেইন বুজিছানে এই ব্যৱসায়টো যে তোমাৰ চেইন চিষ্টেম ব্যৱসায় আজি মই তোমাক দিলোঁ তুমি বেলেগক দিলা সেই বেলেগে আকৌ বেলেগক দিলে আহা শুনা না ৰ'বা মই তোমাক বুজাই আছোঁ এইটো তুমি তোমাৰ তলত এজন সোমাল আকৌ সেইজনৰ তলত বেলেগ এজন সোমাল এ আৰু বি এইফালে আহিল আকৌ এজন সোমাল বি তলত আকৌ এজন সোমাল মুঠতে এইফালেও পইচা সেইফালেও পইচা সব তোমাৰ তলতে সোমাই তুমি পইচা পায়ে আছা মানে চবে তোমাক দি আছে কি বা আহা নিমুন্দা তুমি কথাটো বুজা না হেল্ল' হয় দাদা হয় মই অৰ্ডাৰ কৰিছিলোঁ নাই দাদা ল'ম হয় দাদা আপুনি 1 মিনিট ৰ'ব দেই গগন্দা কেলকুলেটৰটো উলিয়াকচোন মুখতে ইমান দিনে হিচাপ উলিয়ালো কৈ যা আচ্ছা ডেইলি 50 টকাকে 20% কাটিলে কিমান দিনত 2 লাখ টকা হ'ব বহুত হ'ব যা দাদা মই আপোনাক অলপ পিছত ফোন কৰিম হ'বনে আচ্ছা ঠিক আছে হয় গগন্দা হিচাপটো মাৰকচোন দে তেকা নিজে মাৰিলে নাযা কামুৰি নাথাক ৰ আচ্ছা নতুন কেৰেক্টাৰ আচলতে নতুন নহয় মানুহটো পুৰণাই কুকিল গোস্বামী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছিকিম শাখাৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত কুকিল বৰ্তমান মুম্বাই বিশ্ববিদ্যালয়ৰ থিয়েটাৰ আৰ্টছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ বহুদিন ঘৰত নাছিল সেইবাবে দেখা পোৱাও নাছিল আজি কি কথাত আহিছে নাজানো বহুত দিনৰ মূৰত নিজৰ ঠাইখিনিলৈ আহিছে আপোন মানুহবোৰৰ ওচৰলৈ আহিছে আৰে তই কোৱাৰেণ্টাইন কেতিয়া শেষ হ'ল যোৱা বছৰ একেটা অৱস্থাই আছিলে মানুহৰ কি অৱস্থা যোৱা বছৰনো সেইটো প্ৰব্লেম ক'ত আছিল বিচৰহে হয় এই সময়খিনিত আমি একেলগে থকাটোহে মেইন কথা আমি হাতে হাত ধৰি থাকিলেহে সমস্যাবোৰ সমাধান হ'ব নহয় আমি আঁতৰাহে থাকিব লাগে এই সময়ছোৱাত হাতে হাত ধৰি থাকিলে গোটেই যদুবংশ ধ্বংস হোৱা নিচিনা হ'ব তই পেপাৰ পত্ৰ হোৱাটছআপত এইবিলাক নাচাওঁ নেকি হ'ব মই পইচাটো একাউণ্টত ট্ৰান্সফাৰ কৰি দিম আৰু আপোনাৰ মেইলটো দিবচোন কিনো কৈ আছো পইচা ট্ৰান্সফাৰ কৰিব নালাগে নহয় কেছ নাথাকিলে পাছত দিবি এনেও এতিয়া বেংকত লাইন পাতিবলৈ বৰ জ্বালা বুজিছ ৰচোন তোক মেইলটো কেলে লাগে হেইয়া সিও সেই একেটা কামকে কৰি আছে গগন্দা তাত কিন্তু তুমি খুলিব নোৱাৰা মই আগতে কৈ থৈছোঁ টকা 500টো দি লোৱাচোন ৰচোন হ'ব নহয় দিয়া না মিছা মিছিখন কামুৰি নাথাকিবি ঠিক আছে ঠিক আছে
গগন দা কি খবৰ ফোনত লাগি আছিল যে কথাই পাতিব পৰা নাই তই মানে ইমান সময় আমাৰ লগত কথা পতা নাই নাই দিব্য কি খবৰ ঐ ভালে পিছে ব্যৱসায় কেনেকুৱা চলিছে ব্যৱসায় কি ব্যৱসায় কিয় ঘৰত বহি বহি পইচা উপাৰ্জন কৰা সেইবিলাক কৰে নেকি কোনদিনা তোৰ পইচা ক'ত সোমাব গমেই নাপাবি গাজা মাৰিব আহিছ তই এইমাত্ৰ গগন দাক পইচা ট্ৰান্সফাৰ কৰাৰ কথা কৈ থকা নাছিলি আৰু গগন দাৰ একাউণ্ট খুলিবলৈ ইমেইল বিচৰা নাছিলি মই বেলেগ এটাহে কৰি আছো গগনদাৰ মেইল খোজা নাই নহয় নেশ্যনেল নিউজ এজেঞ্চি এটাৰ মেইল এটা খুজিছো আমাৰ বানপানীৰ সমস্যাবোৰ তাত নাপায়গে যে সেইটো কাৰণে চিঠি এখন লিখি আছো পিছে একাউণ্ট নম্বৰটো কিহৰ সেইটো আমি হোৱাটছএপৰ গ্ৰুপ এটাহে খুলিছো আমাৰ এই ফ্লাড এফেক্টেড এৰিয়াবিলাকৰ কাৰণে ফাণ্ড কালেকশ্যন কৰি আছো আৰু সেইকাৰণে তহঁতৰ ইয়ালৈ আহিছো তহঁতৰ পৰা বোলো পইচা কেইটামান লৈ যাওঁ নেটৰ যিহে অৱস্থা ফোনেই নালাগে সেইটো কাৰণে নিজে আহি গলো বানপানীত চাগে মানুহবিলাকৰ অৱস্থাই নাই ন 2017 যে আমাৰ ইয়াত হৈছিলে কমখন লুটি গুটি হৈছিল নে হয় গগন দা কিছুমান দুখ নিজে নাপালে অনুভৱেই কৰিব পৰা নাযায় মাথাউৰি ৰাস্তা কাষৰ মানুহবিলাকে নিজৰ জীৱনটোৰ লগত যুঁজি আছে নদীৰ পাৰৰ মানুহবিলাকৰ ভেটি হৈ শেষ কিছুমানৰ আকৌ চোতাললৈকে পানী খং এনেকুৱা সময়ত সহায় অলপ কৰিব পাৰিলে নিজৰে ভাল লাগে দিয়কচোন হয় দে নহয় মোৰ পৰা কিবা এটা লৈ যাবি দে দেখা কাৰবাৰ ৰাতিপুৱাৰ পৰা কামুৰি কামুৰি পইচা এটা উলিয়াব পৰা নাই ভাল বুদ্ধি হলে নলয় শুন ঘৰত বহি বহি এনেই টকাগাল গতি কি সুখ পাম তাতকৈ দোকানত ঘটা টকাকেইটাৰে বেছি সুখ পাওঁ আৰু শুন ৰাস্তাত বহি কষ্ট খোৱা মানুহক সহায় কৰি আশীৰ্বাদ ঘটোৱা তয়ো কিন্তু কিবা এটা দিব লাগিব মই আহি আছো গগন দা মোৰতো তুমিয়ে দি দিবা নেকি হয়নে দিব্য এইটো চাচোন কুকিল বল কলে এই বাকচটো লৈ এপাক ঘূৰি দিওঁ অন্ততঃ কেইটামান পইচা বেছিকে দিব পাৰিলে আমাৰে ভাল লাগিব বলক কোনোবাই ঠিকেই কৈছে মানুহক সহায় কৰিবলৈ ঢেৰ ধন বিত্তৰ প্ৰয়োজন নহয় প্ৰয়োজন আন্তৰিকতাৰ বৰ বেছি একো কৰিব নোৱাৰিলেও তাৰণাৰ দিনত সহায়ৰ হাতখন হ'ব পৰাটোও বহুত আমি আমাৰ কাম আগবঢ়াইছোঁ আপোনাৰ চকুৰ আগত দেখা দুখবোৰ মচিবলৈ ৰুমালখন আপুনিও হ'ব নোৱাৰিবনে আজি বিশেষ একো নাই চাই থাকিব আনকো দেখুৱাব অহা সপ্তাহততো লগ পামেই